हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल भास्कर ब्लॉग पर आपको स्वागत करते हैं। आज का वीडियो में कुछ के लिए बनाया हो वीडियो तो बताता हूँ आप लोग। ক'ব লগা হ'ল যে কথাটো এনেকুৱা যে 31 তাৰিখে ক'ত খানা আছে আপোনালোকৰ জনাব মোক। নতুন বছৰ আহিছে, এইটো বছৰৰ শেষ। আজি হ'ল 30 তাৰিখ, কালি 31 তাৰিখ, তো পৰহিলৈ 1 তাৰিখ 2023 অলপ পাহৰি গ'লোঁ। কথাটো হ'ল যে এইকেইদিন যে ভিডিঅ' দিব পৰা নাই, বেলেগ কাৰণ নহয়, অলপ বেমাৰ হৈ আছে, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। তো বেয়া নাপাব, ভিডিঅ' দিব কাৰণে। তো বহুত সোনকালে আহিছে নতুন ভিডিঅ' চাবলৈ আপোনালোকে পাব। তো আজিৰ কাৰণে এইখিনিয়ে। তো মোৰ চেনেলটো নতুনকৈ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক, কমেণ্ট কৰক। থেংক ইউ। এটা কথা কৈ দিওঁ যে আপোনালোক এতিয়া হোৱাটছআপ হওক, যিহেতু মেছেজ হওক, আপোনালোক বেলেগ ভুৱা বাতৰি কিছুমান আহিব পাৰে, মানে ধৰি লওক আপোনাক লটাৰী লগা বা লটাৰী এনেকুৱা চিষ্টেমত কিবা আহিব পাৰে। তো সেইবিলাকৰ পৰা বহুত আঁতৰি থাকে। আপোনালোক আহিছে, আহিলেও আপুনি ওচৰৰ পুলিচ থানাত আপোনালোকে আৰু কিহত জনাব। বহুতেই ভাবিছে খানা খাম 31 তাৰিখে খানা খাওক, কিন্তু ক'বলগীয়া নাই। খানা খোৱাটো ভালকৈ থাকিব, মানে বছৰৰ শেষ, বহুত কিবা কিবি চলি আছে। আৰু গাড়ী চলালে আপোনাৰ হেলমেটটো, আপোনাৰ কাগজ পাতি, জোতা পিঠা চব ভালকৈ থাকিব, নহ'লে পুলিচে বহুত চালান কাটি আছে, 10,000 টকা ভৰিব।